প্ৰিয় মানুহবোৰ আমাৰ সদায় প্ৰিয় হৈ থাকে ন, লাগিলে আমাৰ লগত সম্পৰ্কত থাকক বা নাথাকক। নাজানো কিমান স্বাৰ্থপৰ হ'লে কাৰোবাৰ আৱেগৰ লগত খেলিব পাৰে। আমিতো কাৰোবাৰ শৰীৰত অনিচ্ছাকৃতভাৱে খুন্দা খালেও চৰি বুলি কওঁ। যেতিয়া আমি নিজক সঁচা প্ৰমাণ কৰিবলৈ গৈ কাৰোবাৰ আগত মিছা শপত খাওঁ, তেতিয়া কোনো মানুহ নমৰে সঁচা, কিন্তু এটা বস্তুৰ মৃত্যু ঘটে, সেইটো হ'ল বিশ্বাস। প্ৰমিছৰ ওপৰত কেতিয়াও নিৰ্ভৰ নকৰে তোমাৰ লগত কোন থাকিব কোন নাথাকিব। নিৰ্ভৰ কৰে মাথো তোমাৰ ভাল বেয়া সময় আৰু পৰিস্থিতিৰ ওপৰত। মিছা প্ৰতিশ্ৰুতিৰ ৰঙীন নামাকৰণেইটো হ'ল ভাল পোৱা। এক বাত बोलूं, आपको चोरी हमेशा वही इंसान बोलता है जिसके लिए आप उसके लाइफ में उसके ईगो और सेल्फ रिस्पेक्ट से भी ज़्यादा इम्पोर्टेंट होते हो।